ভাতটো ভাটিবেলাৰ পৰাই এনেকৈ ষ্টাৰ্ট কৰোঁ বুলি আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব কৰিবা মা আৰু মই এতিয়া ৰুহিৰ লগতে অলপ ব্যস্ত হৈ আছোঁ তাই খেলি আছে এইজনী ৰুহি নপৰিবা এইজনী অকণমান দুষ্ট হৈছে বদমাচিবিলাক কৰিবলৈ লৈছে এইজনী ক'ত গ'লা বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল বলক তেনেহ'লে এতিয়া আগফালে অকণমান বহি আছোঁ আৰু আমাৰ বাইদেৱে মানে মোৰ ভণ্টীয়ে ৰিলছ বনাই আছে তাকে মই এনজয় কৰি আছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ অকণমান চাওকচোন ময়ো দুটামান ৰিলছ বনাম বুলি ভাবিছোঁ জানো কি কৰোঁ চাওঁ ৰুহি আইতাকৰ লগত অকণমান ওলাই গৈছে গাঁৱতে বিহু আছে বিহু অকণমান তাত খেল ধেমালি হৈ আছে তাকে তাইক অকণ দেখাবলৈ লৈ গৈছে আইতাকে আৰু আমি যাম বিহু চাবলৈ ৰাতিলৈ যাম ইয়াত হেনো আজি কি আছিলে ইয়াত হেনো আজি মানে সাংস্কৃতিক সন্ধিয়াৰ মানে বিশেষ আকৰ্ষণ ৰূপাংকৃতা আৰু অলংকৃতা আহিব বুলি শুনিছোঁ ৱণ্ডাৰ ছিষ্টাৰ্ছ তেওঁলোকৰ প্ৰগ্ৰেমটো চাবলৈ যাম বুলি ভাবিছোঁ যদি যাওঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম ভালেই হ'ব যেন লাগিছে এতিয়া বতৰে কি কৰে নাজানো ৰাতিপুৱা বতৰটো বহুত বেয়া আছিলে একদম বতাহ ধুমুহা অহা নিচিনাই হৈ গৈছিলে কিন্তু এতিয়া নাই এতিয়া ধুনীয়া বতৰ ৰুহি আহি পাই গ'লহি আইতাকৰ লগত ৰুহি আহিলা খেল ধেমালি চালা আমনি কৰিছিল নেকি অকণমান হয় আজি দিনত অলপমান ফুলৰ কাম কৰিছিলোঁ ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁচোন বৰ বেছি ফুল নাই যিখিনি আছিলে তাকে অকণমান ভালদৰে এনেকৈ ৰুই থৈছোঁ আচলতে অলপ খেলি মেলি হৈ আছিলে এই পকা কামখিনি কৰি থকাৰ কাৰণে মায়ে ইমান চিজিলকৈ থোৱা নাছিলে কামখিনি সম্পূৰ্ণ নোহোৱাৰ কাৰণে আৰু এই টাবখিনিও অলপ খেলি মেলিকৈ থৈ দিয়া আছিলে মই অলপ এইখিনি অকণমান যেনে তেনে আৰু চিজিল লগাই থ'বলৈ চেষ্টা কৰিলোঁ এইখিনি আজি কৰিলোঁ আৰু মই এনেকৈ চিজিল হৈ থাকিলে মানে ভাল পাওঁ দেখিও ভাল লাগে আৰু ভাল লাগে আৰু ঘৰৰ সন্মুখখনত এনেকৈ ফুল চুল ৰাখি থ'লে পৰিপাটিকৈ থ'লে আচলতে ভাল লাগে আৰু তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিম এতিয়া 4:30মান বাজি গ'ল মায়ে ৰুহিক থৈ পেলাই আকৌ গুচি গ'ল বিহুতলিলৈ তাত কিবা খেল ধেমালি হৈয়ে আছে হেনো ৰুহি অকণমান আমনি কৰিছিলে সেইকাৰণে তাইক থৈ পেলাই মা আকৌ গুচি গ'ল ৰ'বা এয়া চাওক ৰুহি ইমান বদমাছ কৰে ইমান দুষ্ট কৰে ৰুহিজনী ইমান দুষ্ট হৈছে চোৱা উঠা মই যাওঁগৈ নে মই যাওঁগৈ তুমি থাকা মই যাওঁগৈ পৰিবা এইখিনিত পৰি যাবা বোলা লগ পাইছোঁ আৰু আহিয়ে আমি দেখিছোঁ ইয়াত সম্বৰ্ধনা অনুষ্ঠানটো হৈ আছে চাওকচোন সকলোবোৰ প্ৰগ্ৰেমটো দেখুওৱা সম্ভৱ নহয় সেইকাৰণে মই থুলমূলকৈ যিমানকণ পাৰোঁ অকণমানকৈহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ডান্সৰ গ্ৰুপটোৰ প্ৰগ্ৰেমটো মোৰ চবতছে বেছি ভাল লাগিছিলে চাই আচলতে তেওঁলোকে এটা ধুনীয়া মেছেজ অডিয়েঞ্চৰ কাৰণে পঠাইছিলে খুব ভাল কৰিছিলে তেওঁলোকে আৰু মোৰতো বিৰাটেই ভাল লাগিছিলে চাই ডান্সৰ প্ৰগ্ৰেমটো শেষ হোৱাৰ লগে লগে এওঁলোকৰ প্ৰগ্ৰেমটো আৰম্ভ হৈছিলে আচলতে 12টামানে বাজি গৈছিলে আৰু মই বৰ বেছি সময় চাই থাকিব নোৱাৰিলোঁ ৰুহিক লৈ বৰষুণো আহিছিলে বতৰটো বহুত বেয়া আছিলে সোনকালে গুচি আহিলোঁ ঘৰলৈ কথা পাতে ন কি পাতে জানো
সকলোৱে ভিডিঅ'টো চাই ভাল পাব নিশ্চয় আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো আপোনালোকৰ কেনে লাগিছে আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহোঁ তেনেহ'লে আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ